ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপুনি সকলোৰে খবৰ নিশ্চয় ভাল, মোৰো ভালেই। আৰু দোকানত থাকি এনেই আমনি লাগিলে ভাবিলোঁ মিনি ভ্লগ এটাকে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ মইনো কি কৰি থাকোঁ। আৰু এয়া মই এতিয়া আছোঁ দোকানত। এয়া দোকানৰ ৱালবোৰ দেখিছে নহয়, ধুনীয়াকৈ সজাই থোৱা আছে ফুল। আৰু এয়া ফটো ফ্ৰেম, ডেস্ক বেঞ্চ চব আছে। আৰু ইয়াত কম্পিউটাৰ ক্লাছ কৰা হয়। ধুনীয়া সজাই থৈছে। এইটো ফুল কি নাজানো নামটো। আৰু এয়া আছে ফুলবোৰ এনেকৈ ৱালত লগাই থ'লে বৰ ধুনীয়া লাগে। বিশেষভাৱে ৰং কৰা নাই বাৰু। আৰু এয়া ফেন, ফটো আৰু সেয়াই আৰু ধুনীয়াকৈ সজাই থোৱা আছে কেলেণ্ডাৰ। আৰু ইয়াতে মোৰ কম্পিউটাৰটো আৰু এইফালে মই বহি থাকোঁ। আৰু এয়া আহিলোঁ খিৰিকীখনৰ ওচৰলৈ। গৰমো উঠিছে, ভাগৰো লাগিছে, আমনিও লাগিছে, কি যে হ'ব আৰু দেই। এয়া কম্পিউটাৰটো। আৰু আমাৰ দোকানৰ পৰা তলত